স্বাগতম। ইতিমধ্যে গমেই পাইছে বিহুৰ আয়োজন চলি আছে। ইফালে মা আছে আৰু সৰু বোৱাৰী আছে আৰু ইফালে ডাঙৰ বোৱাৰী আছে। তো প্ৰস্তুতি চলি আছে মাঘ বিহুৰ, আপোনালোকে গমেই পাইছে। আৰু আজি ফাৰ্ষ্ট আয়োজন চলি আছে আমাৰ খান্দগুৰা। প্ৰস্তুতি কেনে চলি আছে? খুবেই ভাল, তিনিজনে লাগি আছো। চাও বাৰু কিমান দূৰ আগবাঢ়ি যায়। এইফালে সৰু বোৱাৰী জোৰদাৰ প্ৰস্তুতি চলি আছে আৰু ইফালে মাই মাঘৰ বিহু হেপী বিহু। প্ৰস্তুতি আপোনালোকৰ কেনে প্ৰস্তুতি চলি আছে জনাব। আৰু ইফালে চাউল, ইফালে কি চাউল? উহা চাউল সান্দহগুৰি। আৰু ইফালে হৈ গৈছে ইতিমধ্যে সৰু বোৱাৰী ভাজি আছে, ডাঙৰ বোৱাৰী খৰি দি আছে, মা বহি আছে, চাই আছে। আমি মাঘৰ বিহুত ভোগ কৰিব লাগিব, সান্দহগুৰা খাব লাগিব। আপোনালোকে আহি যাব, আমি একেলগে সান্দহগুৰা চাহে খাম। জনালো আহিব। আৰু মাঘ বিহুৰ উপলক্ষে সকলোৱে হেপী বিহু। প্ৰস্তুতি পুৰা ভালকে জোৰদাৰ চলি আছে। আজি আমাৰ নতুন প্ৰস্তুতি চলি আছে। আজি ফাৰ্ষ্ট তো আমি গুড়া খান্দাই বুলিয়ে কওঁ। তো আৰু সৰু বোৱাৰী ভাজি আছে, ডাঙৰ বোৱাৰী খৰি দি আছে, শাহুই চাই আছে। কোনে কেনেকৈ কৰি আছে আহি যাব। মায়ে তাৰমানে ডিচিপ্লিনটো চাই আছে, কেনেকৈ কৰি আছে। আৰু কিবা ভুল হ'লে মায়ে শুধৰাই দিব। তো প্ৰস্তুতি ভালে চলি আছে। ইফালে জোৰদাৰ হেপী বিহু। পিছে আপোনালোকৰ বিহু কেনেকৈ চলি আছে জনাব। আৰু ফূৰ্তি বেছি বিহুৰ কাৰণে, মাঘ বিহুৰ ফূৰ্তিটো বেছি। মাঘৰ বিহু ভোগ কৰা দিন হ'লে পূৰা সান্দহগুৰি অলৰেডি হৈ গৈছে আমাৰ, আৰু এইখিনি আছে। মা শুভেচ্ছা দি দিয়া। হেপী বিহু, মাঘৰ বিহু, ভোগ কৰা দিন। আমাৰ অসমীয়াৰ বিহু, সকলো ৰাইজে আনন্দ কৰি এসাঁজ খাক, সেয়ে আমাৰ শুভকামনা। কোৱা মাতো হেপী বিহু মাইনু। হেপী ভোগালী বিহু। সকলোৱে আহিব এদিন, আমি সকলোৱে এসাঁজ একেলগে খাম। থেংক ইউ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল। অসমীয়াৰ ঘৰ ধান কোনে ৰখে মৰিল মইনা, কোনে ৰখে মৰিল। খুৰী জ্যোতি, মইতো একচুৱেলি গাখীৰ দিয়া চাহেদি ভাল পাওঁ। আৰু আমাৰ ডাঙৰ বোৱাৰী কিহেদি ভাল পা? গাখীৰ দি। আৰু সৰু বোৱাৰী গাখীৰ দিয়া চাহ। আৰু মা? মই আকৌ গাখীৰ দিয়ে খাই বেছি ভাল পাওঁ। বহুতে বেলেগ বেলেগ ধৰণৰ খায়, লাল চাহ, গাখীৰ দিয়া চাহ, বা বেলেগ আৰু জুতি লৈ, মুখত জুতি লৈ আৰু বহুত ৰকমৰ খাব পাৰি। সান্দহগুৰি আমাৰ অসমীয়াৰ বিৰাট প্ৰিয় আৰু।